আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই ক'ত কেতিয়া সুবিধা বুজি ভোটৰ ৰাজনীতি কৰিব লাগে সেই কথা খুব ভালদৰে বুজি পায়। এতিয়া স্বাভাৱিকতে নিৰ্বাচনৰ বতৰ, গতিকে যিসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান দিনে মিয়া মুছলিম বুলি অপব্যাখ্যা কৰি আছিলে, যিসকলক লৈ তেখেতে ভোটৰ ৰাজনীতি কৰিছিলে আৰু যাৰ ভোট নহ'লেও নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি সপোন দেখিছিলে, আৰু এতিয়া সময় চাপি অহাৰ লগে লগে তেখেতৰ আশা স্তিমিত হৈ আহিছে। গতিকে এই মিয়া তুষ্টিকৰণ, তেওঁলোকৰ ভাষাত বিজেপিৰ ভাষাত তুষ্টিকৰণ শব্দটো, অৰ্থাৎ মিয়া তুষ্টিকৰণৰ কামত এতিয়া হিমন্ত বিশ্ব উঠিবই লাগিছে। অসমত খিলঞ্জীয়া কোন আৰু অসমত আৰু হাজাৰ হাজাৰ বছৰলৈ কোন খিলঞ্জীয়া হৈ থাকিব, জাতি যেতিয়ালৈকে থাকিব, অসম যেতিয়ালৈকে থাকিব, সভ্যতা সংস্কৃতি থাকিব, তেতিয়ালৈকে ইয়াত খিলঞ্জীয়া কোন এই শব্দটোৰ মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অপব্যাখ্যা কৰিছে। আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰ এই বক্তব্য সেইকাৰণেই আমি কা বিৰোধী জাতীয় মঞ্চ তৰফৰ পৰা এই কথাটো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু তেখেতৰ এনেকুৱা সস্তীয়া ৰাজনৈতিক কথা বতৰাক আমি অসমৰ ৰাইজে গ্ৰহণ নকৰে বুলি আমি বিশ্বাস কৰোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সস্তীয়া ৰাজনীতিৰ কথা বতৰা, এই কথাত আমি একেশ্বৰে গৰিহণা দিয়াৰ লগতে নিৰ্বাচনৰ সময়ত এনেকুৱা ধৰণৰ সস্তীয়া কথা বতৰা, ৰাজনৈতিক কথা বতৰা ভুল নাযাবৰ বাবে আমি অসমৰ ৰাইজে বিনম্ৰ আহ্বান জনাইছোঁ। আনহাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেৱল এইকেইটা কথাই নহয়, আহি থকা সময়ত অসমীয়া জাতিটোক কেইবাবাৰো বিক্ৰী কৰিব, তেখেতে কেইবাবাৰো বন্ধকত থ'ব, এই কথা নিশ্চিত হৈ পৰিলে। কাৰণ যোৱা সময়ছোৱাত আমি সকলোৱে দেখিছোঁ কাক কেনেকৈ পিছফালৰ পৰা চুৰি মাৰি ক্ষমতাত অধিষ্ঠিত হৈ থাকিব লাগে, সেই কথাটো আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খুব ভালদৰে বুজি পায়। গতিকে এইবাৰ তেখেতে মই ভাবোঁ যে ইতিমধ্যে তেখেতে ঘোষণা কৰিছে 12টা 13টা 14টা কিবা ছিট পাব। এই ছিটবিলাক পাব কেনেকৈ? গতিকে তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে, মিয়া তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। আৰু অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠী, আমাৰ সকলোৰে যিটো চেণ্টিমেণ্ট, আমাৰ যিটো মনৰ তেখেত যিটো মানে কথা, এই কথাটোক তেখেতে বাৰ বাৰ পদাঘাত কৰিছে। আৰু কিমান দুৰ্ভাগ্যজনক কথা যে 3টা সন্তানতকৈ অধিক সন্তান জন্ম নিদিলে কেতিয়াবা খিলঞ্জীয়া হ'ব, ইয়াত মিয়া মুছলিম, বাংলাদেশৰ পৰা পমুৱা, এনেকুৱা ধৰণৰ যিবোৰ কথা বতৰা কৈছে, এই কথা বতৰাবিলাক গম পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই মূল বিষয়টোৰ পৰা আঁতৰি পলাপ বকিছে আৰু অপ্ৰাসংগিক আৰু অতি নিকৃষ্ট ৰাজনীতি আশ্ৰয় লৈ গোটেই অসমৰ যিবোৰ জ্বলন্ত সমস্যা, নিৰ্বাচনৰ যিবোৰ জ্বলন্ত ইছ্যু, এই ইছ্যুবোৰ তেখেতে ডাইভাৰ্ট কৰি আছে। এটা জ্বলন্ত সমস্যা পাই প্ৰয়োগ কৰি খিলঞ্জীয়াক তেখেতে বেংগলী হিন্দুৰ হাতত, অৰ্থাৎ বাংলাদেশৰ পৰা হিন্দুৰ হাতত ইতিমধ্যে তেখেতে অসমীয়া জাতি বন্ধকত দিলে। এতিয়া তেখেতে বাংলাদেশৰ পৰা মিয়া মুছলিমবিলাকৰ হাতত অসমীয়া খিলঞ্জীয়াক বন্ধকত দি পেলাই তেখেতে মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰিছে, ৰাজনীতি কৰিব বিচাৰিছে। মই ভাবোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতিৰ ভেটি বা ৰাজনীতিৰ বেলি আৰু বেছিদিন নাই মাৰ যাবলৈ। তেখেতে শংকিত হৈছে, তেখেতে এক কথাত ক'ব গ'লে পলাপ বকিছে যেন লাগিছে। গতিকে এনেকুৱা মন্তব্য নকৰিবৰ বাবে আমি তেখেতক বিনম্ৰভাৱে আহ্বান জনাইছোঁ।